গাইজ মানে 2-3 দিনমান হ'ল ভিডিঅ' চিডিঅ' একো দিব পৰা নাছিলোঁ। মানে কি হৈছে ক'তো যাব পৰা নাই মানে কিবা। তাৰপিছত এইফালে ঘৰতে অকণমান কাম আছে, ভাবিছোঁ সেইখিনিকে আজি কৰোঁ। তাৰপিছত আপোনালোককো দেখুৱাও। কালি অকণমান কৰিলোঁ আৰু আজি অকণমান কৰোঁ। মানে এইবোৰ তামোল গছ দেখিছে, তাৰপিছত এইবোৰ ৱেল প্লাম, তো এইবিলাক অকণমান চফা থফা কৰি দিওঁ আৰু লগতে কি কৈছিল অকণমান সাৰ চাৰ দিম। তো আপোনালোকক সেইখিনিয়ে আজি দেখুৱাম বুলি ভাবিছোঁ মই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো গাইজ মানে এইখিনি মান হৈ গ'ল কাম কৰা। তো ইয়াৰ পৰা সেইখিনি সিফালেলৈকে, তাৰপিছত আৰু সিফালে আছে, সেইফালেখিনি কৰি লওঁ। তো গাইজ আজি হৈছে মানে নেক্সট ডে। তো যোৱাকালি এইখিনি চফা কৰিলোঁ ইফালে, তাৰপিছত এইখিনি বাকী আছে। এইখিনি আজি কৰিম বুলি ভাবিছোঁ। তো গাইজ কি ক'ম, মানে দুখৰ কথা। তো চেণ্ডেলযোৰ ছিঙি থাকিলে, তাৰপিছত এতিয়া কি কৰোঁ, এইটো জোতা পিন্ধি আহিলোঁ, পুলিচৰ জোতা হয় এইযোৰ। মানে এনে পৰি আছিলে, তাৰপিছত সেইটোৱে পিন্ধি আহিলোঁ আজি কাম কৰিবলৈ। এতিয়া চাওঁ, দোকানলৈ যাম, তাৰপিছত নতুন চেণ্ডেল আনিম চাগে। তো গাইজ দেখা পাইছে, এয়া মোৰ ছাকচেছফুল হৈ গ'ল কাম। মানে চাৰিওফালে চাওক, মানে মোৰ জংঘলখিনি কটা হৈ গ'ল ইফালে। তাৰপিছত এইবোৰ দেখিছে তামোল বুলি, তো এই তামোল গছৰ ওপৰত এতিয়া সাৰ দিব লাগিব। এইটো আজি দিওঁ নে কালি দিওঁ, চাওক সময়টো কি হয়। এতিয়া আৰু বেলেগত যাব লগা আছে মানে মোৰ এইবিলাক। তো গাইজ মানে এতিয়া মই দাবেলিৰ পৰা আহিলোঁ আৰু ইয়াত দেখা পাইছোঁ চেণ্ডেল লৈ আহিলোঁ। আৰু অকণমান ভাগৰো লাগিল। তো এইটো মধুৰিআম গছ আছে, মানে ইয়াতে মধুৰিআম আছেনে নেচাওঁ, তাৰপিছত পালে এটামান খাওঁ, মানে অকণমান ৰেষ্ট কৰা মানে। এইটো জাষ্ট কৰিলে তো গাইজ আৰু এইবোৰ দেখা পাইছে, মানে তামোল গছ এনেকৈ মানে ঘূৰি ঘূৰি অকণমান খান্দি লৈছোঁ এনেকৈ মাটিখিনিৰ ওপৰত। তাৰপিছত এতিয়া ইয়াতে সাৰ দিম।